গুড মৰ্নিং এভৰিৱান মোৰ মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই গৈছিলোঁ মাহঁতৰ হেল্থ চেকআপ এটা কৰিবলৈ, কিয়নো বহুত দিন কৰা নাই। ভাবিলোঁ ব্লাড টেষ্টটো কৰাই আনো ONGC হস্পিটেলত। গ'লোঁ, তেওঁলোকৰ ব্লাড চেম্পল দিলে, ইয়াত দি মেলি আহিছে আৰু মই তেওঁক ইনচুলিনটোও গাড়ীতে দিলোঁ। দিয়াৰ পিছত 15-20 মিনিট পিছত তেওঁলোকক মই ঘৰতে খিচিৰি বনাই লৈ গৈছিলোঁ, কিয়নো হোটেলবিলাকত খালেও বহুত সময় লাগে। সেইকাৰণে মই ভাবিলোঁ ঘৰতে হাইজেনিককৈ বনাই লৈ যাওঁ আৰু তেওঁলোকক সেইদৰে গাড়ীতে দিলোঁ আৰু ময়ো নিজেও খালোঁ। খুব টেষ্টি হৈছিলে খিচিৰিখন। তাৰপিছতে তেওঁ মেডিচিন খালে। মেডিচিন খাই লৈ আমি এয়া আকৌ 1.5 ঘণ্টামানৰ পিছত আকৌ ব্লাড চেম্পল দিবলৈ আমি ব্লাড লেবৰেটৰী ৰুমত বহি আছিলোঁ আৰু আমাৰ হৈ গ'ল দিয়া। এতিয়া আমি আকৌ ঘৰলৈ যাবলৈ এয়া সাজু হৈছোঁ। ঠিক আছে, আৰু এইদৰে আপোনালোকেও নিজৰ হেল্থ চেকআপ কৰি থাকিব, নিজৰ স্বাস্থ্য ভালে ৰাখিব। ঠিক আছে, আজিলৈ আহোঁ।